নমস্কাৰ আসসালামু আলাইকুম মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক আজিৰ এই ভিডিঅ'টি বহুত বেছি স্পেচিয়েল হ'ব কাৰণ অসমীয়াৰ আবেগ ৰঙালী বিহুৱে এইবাৰ লৈ আহিছে পবিত্ৰ ৰমজান মাহ আৰু আজি পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো ৰোজা আৰু এই ৰোজা উপলক্ষে মই এতিয়া উঠিছোঁ হয়তো আপোনালোকে মোৰ ৰুমৰ পোহৰ কিছু কম পাইছে কাৰণ এতিয়া নিশা বহুখিনি হৈছে আৰু মই উঠিছোঁ চেহেৰি খাবলৈ আমি এই সময়ত চেহেৰি পান কৰোঁ আৰু চেহেৰি পান কৰি ৰোজা আমি ৰাখোঁ আসলতে ৰোজা আমি কেনেকৈ ৰাখোঁ তাক লৈ মই আজিৰ এই ভিডিঅ'টি বনাইছোঁ মই আজিৰ এই ভিডিঅ'টি এতিয়াৰ পৰা গোটেই দিনটো মই কেনেকৈ পাৰ কৰোঁ লগতে ইফতাৰ কৰা পৰ্যন্ত মোৰ এই ভিডিঅ'টি চলিব আসলতে মোৰ কোনো ধৰ্মীয় শিক্ষা নাই মই বহুত বেছি একো নাজানো তাৰ পিছতো মই অকণমান কিবা আপোনালোকৰ লগত আলোচনা কৰাৰ কাৰণে আজিৰ এই ভিডিঅ'টি বনাইছোঁ ৰমজানৰ যি ৰোজা মানুহে কিয় ৰাখে বা কিয় ৰাখিব লাগে কি হয় তাৰ বিষয়ে অকণমান আপোনালোকৰ লগত আলোচনা কৰিম আৰু মোৰ আজিৰ এই দিনটো কেনেকৈনো পাৰ কৰোঁ তাক লৈ মই এই ভিডিঅ'টি বনাইছোঁ চাব আপোনালোকে নিশ্চয় ভালেই পাব যা নহওক ইছলামৰ পাঁচটা স্তৰৰ এটা হৈছে ৰোজা বাকীকেইটা হৈছে কলিমা নামাজ হজ জাকাত আৰু এটা হৈছে ৰোজা আৰু এই ৰোজা হৈছে এইটো মাহত ৰখা হয় আচলতে যিদৰে আমাৰ ইংৰাজীৰ জানুৱাৰী ফেব্ৰুৱাৰী এটা মাহৰ নাম থাকে বা অসমীয়াৰ যেনেকৈ বহাগ জেঠ নাম থাকে ঠিক তেনেকুৱাকৈ আৰবী মাহৰো 12টা মাহ আছে আৰু 12টা মাহৰ 12টা নাম আছে আৰু আজিৰ পৰা আৰম্ভ হৈছে ৰমজান মাহ আৰু এই ৰমজান মাহটো বহুত বেছি পবিত্ৰ হয় বহুত বেছি স্পেচিয়েল হয় কাৰণ এই মাহত বহুত কিবাকিবি ঘটনা ঘটি গৈছিল পবিত্ৰ কোৰাণ শ্বৰীফখন এইটো মাহতেই নাজিল হৈছিল যা নহওক আমাৰ 130টা ফৰজ আছে 130টা ফৰজৰ ভিতৰত ৰমজান হৈছে তেনেকৈ এটা ফৰজ 30টা ফৰজ থাকে 30টা ফৰজৰ ৰমজানৰ মাহৰ 31টা ৰোজা ৰখাটো 30 ফৰজত পৰে গতিকে সকলো মুছলমান বালিক নৰনাৰী যিবিলাক বালিক হয় তেওঁলোকৰ আচলতে ফৰজে আইন বুলি কয় এইটো ফৰজ হয় আল্লাহৰ হুকুম হয় যে সকলোৱে ৰোজা ৰাখিব লাগে আৰু ৰোজা ৰখাৰ যি সময়সূচী এইবোৰ সকলোৱে সময়মতে মানিব লাগে আজিৰ সময়টো মই কৈ দিছোঁ আজি প্ৰথম ৰোজা আজি 3:42 মান হ'ব চাগে শেষ চেহেৰিৰ সময় মানে আমি ৰাতি যিটো আহাৰ গ্ৰহণ কৰোঁ খুব এটা হেভি ফুড আমি খাব নোৱাৰোঁ ৰাতি আৰু 2-2:30 বজাত উঠি কোনে ইমান বেছি খায় অকণমান কিবা এটা খাই কিনে দিনটোৰ কাৰণে ৰোজাৰ নিয়ত কৰা হয় গতিকে এই চেহেৰিৰ সময় আজি 3:42 আৰু ইফতাৰৰ সময় চাগে 5:47 গতিকে এই গোটেই দিনটো আমি খোৱাৰ পৰা বিৰত থাকোঁ অকল খোৱা বুলি নহয় এইটো ভুল হ'ব মই যদি কওঁ যে ৰোজা ৰখা মানে অকল খোৱাৰ পৰা বিৰত থকা এইটো নহয় আচলতে ৰোজাই মানুহক এটা নতুন জীৱন দিয়ে অকল এনেকুৱাই নহয় যে পবিত্ৰ ৰমজান মাহ বুলি আমি এটা মাহ মিছাৰ পৰা বিৰত থাকিম গুনাহৰ পৰা বিৰত থাকিম পাপ কামৰ পৰা বিৰত থাকিম আমি গিবতৰ পৰা বিৰত থাকিম গিবত মানে হৈছে আপোনাৰ বেয়া কথাটো মই আনক কোৱা আপোনাৰ কথা আনক লগোৱা এইবিলাক হৈছে গিবত আৰু যিটো বস্তু একেবাৰে আমাৰ ভুল বা এইটো কৰিব নাপায় এনেকুৱা নহয় যে অকল এইটো মাহতহে আমি এইখিনি মানিব লাগে তেনেকুৱা কথা নহয় এইটো মাহে এইটোৱে শিক্ষা দিয়ে যে আমি বাকী 11টা মাহ আমি এনেদৰে চলিব লাগে যা নহওক এতিয়া চেহেৰি খাম তাৰপিছত মই ৰাতিপুৱা গুৱাহাটী যাব লাগিব আচলতে মই বৰ্তমান ঘৰত আছোঁ মই গুৱাহাটীলৈ ৰাতিপুৱা যাম আৰু এতিয়া মই ৰেডি হৈছোঁ গুৱাহাটীলৈ যাম ৰোজা ৰাখিছোঁ ৰোজা ৰাখি স্কুটি লৈ যাম বিহুৰ স্কুটিখন মোৰ লগত আছে আৰু তাৰ স্কুটিখন লৈ গুৱাহাটীলৈ যাম বহুত বেছি পলম নকৰোঁ কাৰণ যিমানে সময় গৈ থাকিব মোৰো হয়তো দুৰ্বল লাগিব পাৰে কাৰণ আজি বছৰৰ মূৰত প্ৰথমটো ৰোজা পিছলৈ আমাৰ এডজাষ্ট হৈ যাব একো নাই কিন্তু প্ৰথম দিন কাৰণে হয়তো অলপ তেনেকুৱা লাগিব পাৰে যা নহওক এতিয়া ওলাই দিছোঁ ঘৰৰ পৰা
আৰু মই আহি পালোঁ এতিয়া চাংচাৰি পাইছোঁ। মই এটা কথা আপোনালোকক ক'ম, যেতিয়া আপোনালোকে পানী খায়, এইটো পানীৰ বটল 10 টকীয়া বটল এটা 1/2 লিটাৰৰ পানী খাই আপোনালোকে বটলটো এনেকৈ সোপাটো মাৰি পেলাই নিদিব, কাৰণ বহুত বেছি ৰিস্কি হৈ যায় যেতিয়া কোনো মানুহে এনেকৈ সোপাটো মাৰি এনেকৈ পেলাই দিয়ে, বটলৰ ঢাকনিটো মাৰি যেনেকৈ পেলাই দিব, তেতিয়া ইয়াৰ ভিতৰত যিখিনি হাৱা থাকে যদি বাইকৰ আগত পৰে সেইখন বাইক পৰি যোৱাটো প্ৰায় নিশ্চিত। গতিকে মই এইটো এটা আপোনালোকক অনুৰোধ কৰিছোঁ, যেতিয়াই আপোনালোকে পানী খাই বটলটো তেনেকৈ পেলাই নিদিব ৰাস্তাত। আপোনালোকে পানী খোৱাৰ পিছত বটলৰ ঢাকনিখন এনেকৈ আপুনি খুলি ইয়াৰ ভিতৰত পাৰিলে সোমাই দিব। সোমাই গ'ল আৰু এইটো কাম নকৰা হৈ গ'ল। গতিকে এনেকৈ যেতিয়া দিব আপুনি, তেতিয়া ইয়াৰ ওপৰত বাইক গ'লেও কোনো ধৰণৰ বিপদ নাহে। গতিকে মই ভাবোঁ এইটো এটা খুব সৰু কথা, কিন্তু এইটোৱে কিন্তু বহুত ডাঙৰ বিপদ এটা আনিব পাৰে। মই ভাবোঁ আপোনালোকে বুজি পালে। এতিয়া যাম পুনৰ গুৱাহাটীলৈ। আহি পালোঁ, এতিয়া মোৰ ৰুম আহি পাইছোঁ। এতিয়া অকণমান কাম আছে, নামাজ পঢ়িম, কোৰাণ শ্বৰীফ পঢ়িম, তাৰপিছত অকণমান ৰেষ্ট ল'ম আৰু তাৰপিছত ইফতাৰ। আৰু এতিয়া আবেলি 5:30 হৈছে আৰু মানে কিছু সময় পিছতে আমাৰ ইফতাৰৰ টাইম হ'ব। আৰু মোৰ লগত আছে এতিয়া মোৰ ভাগিন। তোমাৰ নামটো কি আব্বা কোৱা? আয়ান ইকবাল। আচলতে এই যে ৰমজান মাহৰ যি 30টা দিন এমাহ হয়, এমাহৰ এই 30টা দিনক 3টা ভাগত ভাগ কৰিছে। প্ৰথম 10টা হৈছে ৰহমতৰ দিন, মাজৰ 10টা হৈছে বৰকতৰ দিন আৰু শেষৰ 10টা হৈছে কবৰৰ আজাবৰ পৰা মাগফিৰতৰ দিন বুলি কয়, যদি মোৰ ভুল হোৱা নাই। গতিকে এই 3টা ভাগত ভাগ কৰা হয় আৰু এইটো মাহৰ ফজিলত বহুত বেছি। এইটো মাহত কবৰৰ আজাব মাফ কৰি দিয়া হয়। এইটো মাহত জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়। বহুত বেছি পবিত্ৰ মাহ। সেইকাৰণে জানহক আমি সকলোৱে এই পবিত্ৰ মাহত ৰোজা ৰখাৰ কাৰণে আমাক সকলোকে আল্লাহে তৌফিক দান কৰক। লগতে এই ৰমজান মাহে সকলোকে ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে এক হৈ থকাৰ কাৰণে শিক্ষা দিয়ক, সকলোকে এক কৰি ৰাখক। এয়াই কৈছোঁ, সেইকাৰণে কৈছোঁ যে প্ৰকৃতিয়েও কিবা জানে, যাৰ কাৰণে বহাগে এইবাৰ ৰমজানক লৈ আহিছে। এইফালে গৰু বিহু, এইফালে ৰমজানৰ প্ৰথমটো দিন। গতিকে বেছি দীঘলীয়া নকৰোঁ, এতিয়া আমাৰ ইফতাৰৰ টাইম হ'ব। ইফতাৰ কি কৰিছোঁ এইটো মই নেদেখুৱাওঁ, কাৰণ মানুহৰ সাধ্য অনুযায়ী ইফতাৰটো হয়। মই যদি বা কিবা এটা খালোঁ, কোনোবা হয়তো সেইটো নাখাবও পাৰে। গতিকে সেই হিচাপত মই ইফতাৰটো নেদেখুৱাওঁ। কিন্তু এটা কথা কওঁ, সকলোৰে ঘৰত ৰমজান মাহত বিশেষকৈ ইফতাৰী খানাটো খুব ভাল হয়, খুব সুন্দৰ খানা হয়। গতিকে এৰিছোঁ আটাইকে, পুনৰ লগ পাম নতুন ভিডিঅ'ৰে। বাই বাই দিয়া।